এয়া মোৰ নবৌ আমাৰ দেউতা আৰু বৰদেউতা খুৰা তিনিজনৰ ভিতৰত আটাইতকৈ ডাঙৰজনী বৌ। নমস্কাৰ, মোৰ নাম বিনু দাস। মই ভকতৰ চাহৰ যোগানত আছোঁ। চাহ অৱশ্যে দি হৈ গৈ হ'ল কিজানি নবৌ? হোৱা নাই, ভকত আহি আছে, দি আছোঁ। আৰু এই বোৱাৰী। নমস্কাৰ, মই বোৱাৰী হৈছোঁ, ডাঙৰ বোৱাৰী চাহৰ। একেবাৰে সৰুকালৰ একদম কি ক'ম আৰু একদম মোৰ লগত জমনি কৰি থকা মোক বৰ ধুনীয়া নাম এটা দি মাতে দেই, ৰবি। ৰবিক বহুত দিনৰ পিছত লগ পাইছোঁ। চব্জি কটাত ব্যস্ত। এইফালে আছে স্বৰূপা, এইফালে মোৰ ভতিজা আছে। কৃষ্ণ। আমি বাপজনাৰ গৃহত যিভাগি অনুষ্ঠান আয়োজন কৰিছে ভাগৱত প্ৰতিষ্ঠা, আমি ইয়াতে ভকতৰ কাৰণে সিদ্ধান্তৰ ব্যৱস্থা কৰিছে বাপজনে। গতিকে আমি সকলোৱে একত্ৰিত হৈ ভকতৰ এই দ্ৰব্য ভগৱন্তৰ চৰণত অৰ্পণ কৰি আমি ভকতৰ কাৰণে প্ৰস্তুত কৰিছোঁ। আপোনালোকে আশা কৰিব ভৱিষ্যতৰ দিনত যাতে আমি এই ধৰণেই ভকতৰ সেৱাত ব্ৰতি থাকিব পাৰোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। বৌ ভিতৰত তুলিছিলোঁ, কিন্তু বৌ মানে পোহৰৰ ব্যৱস্থাটো ইমান নাই, সেইকাৰণে বৌ ইমান ধুনীয়াকৈ দেখা নাপালোঁ। এতিয়া আকৌ পোহৰলৈ আনি বৌক তুলিছোঁ। এই পাছফালে হয়, আগফালে নাম কীৰ্তন হৈ আছে, পিছফালে এইটো হয় আমাৰ ঘৰৰ পিছফালে। বৌ আমাৰ আটাইতকৈ ডাঙৰজনী বৌ। কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাতি নাহিকে পাম দুহাৰী চৰণৰেণু শতকোটি বাৰে কৰোঁ প্ৰণাম, শতকোটি বাৰে কৰোঁ প্ৰণাম। কৃষ্ণ, আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ এগৰাকী আই। আমাৰ দেউতুৰ ঘৰত আজি গুৰু প্ৰতিষ্ঠা পাতিছে। গুৰু প্ৰতিষ্ঠাত আমি কৰ্ম কৰি আমি সকলো ভকতৰ কাৰণে চাহ যোগান কৰিছোঁ, ৰন্ধন যোগান কৰিছোঁ। আমি সকলো কৰ্মতে আমি লাগি আছোঁ। আইসকল ব্যস্ত হৈ আছোঁ, ভকত আইসকল সকলো। কৃষ্ণ। বৰ ধুনীয়া নামটো। বৌ নামটো বিনু। বিনু দাস। বিনু দাস আছে। My sister is a ನಾಮಕರಣದ ಹಿಂದೆ ಕೂಡ ಸಬ್ಜಿ ಇಲ್ಲ ಮೇಡಮ್. কি বুলিয়ে ফুল বিলি সকলোৱে কামত ব্যস্ত, সকলোৱে কামে কামে লাগি আছে দেই। মইহে পলমকৈ আহি আৰু একদম ৰজা হৈছোহি। আমাৰ এজনী বোৱাৰীজনী মোৰ হামচকল বুলি কয়, হয়নে নহয় ৰাইজে ক'ব আৰু দেই। মোৰ বোলে জেৰক্স কপি। আকৌ এজনী একেবাৰে সৰুজনী বোৱাৰী। আকৌ এইফালে কি ক'ম এতিয়া, আমাৰ নিজৰ ককা ভাই নিচিনা একেলগে থাকোঁ। এতিয়া মোৰ ভনীয়ে হৈছে। মোৰ ডাঙৰ দাদাৰ ডাঙৰজনী বোৱাৰী। আকৌ মোৰ এতিয়া যি মানে নামঘৰ প্ৰতিষ্ঠা কৰিছে, সেয়া হ'ল মোৰ সৰু দাদাৰ বৌ। নমস্কাৰ। বৌ বুলি কৈছোঁ আৰু বৌ বুলি নকয়, হয়ে নাম কৰা কৰিয়ে হৈ থাকে। দুইজনী একেলগে আছিলোঁ সৰুতে। এই কোন তলকণ নহয় দাদাক বটাই মেলি গুচি আহিলে, ক'বই নোৱাৰিলোঁ। একেলগতে থাকিলোঁ, গমেই নাপালোঁ নহয় দাদাৰ লগত যে লাইন মাৰি আছে। ৰন্ধা মেলা কৰি আছে ভকতসকলৰ বাবে, আৰু লগতে আমিও খাম। ইয়াতে সকলোৱে লাগি একেবাৰে লাগি ৰান্ধি আছে। মোৰ জন্মঘৰ, আমাৰ ককাই ভাই 4জন, ডাঙৰ দাদা ঢুকালে।
এই আটাইতকৈ সৰুজনে নামঘৰ প্ৰতিষ্ঠা দিৱস পাতিছে। আহিলোঁ, পলমকৈ আহি পাইছোঁহি। আহোঁতে অকণমান পলমেই হৈ গ'ল।